চাওক মোৰ দূৰতো কেনেকৈ আছে, বাতি নাই, ৰেচন নাই, এতিয়া যে খাব সেইখিনিও নাই, চোলা নাই, আৰু ক'ত ঘুমাম এতিয়া, ক'ত ঘুমাম এতিয়া, ঘৰ বাতিও নাই, লাইন নাই, চোলা নাই, কি কৰি খাম, ৰাত ঘুমাম, খেতা নাই, কম্বল নাই, ঘৰত চাউল নাই, দুটা ল'ৰা ছোৱালী কেনেকৈ ঘুমাম আজি, খৰিও নাই, খেতা কম্বল নাই, চোলা নাই, ক'ত ভাত বনাই কিনে খাম, নাই কি কম্বল দিয়া নাই, ৰেচনো দিয়া নাই, এতিয়া আগতে যি দিছে এইটো খাই কিনে খতম হৈছে, এতিয়া ঘৰতে নাই, আপুনি চাওক আহি পেলাই কেনেকা মোৰ ঘৰ, আপুনি চাওক, আপোনাৰ চাই কিনে দেখ ঘৰত কি আছে, নাই চোলা নাই, ৰেচন নাই, চব খালি কিচ্ছু নাই ঘৰত। যি মানুহ আনিছে এয়া চাওক পানী কেনেকুৱা হৈছে, এতিয়া মানুহ বৰষুণ দি আছে, অকণমান বৰষুণ দি আছে, মানুহ এতিয়া থাকিবলৈ জেগা নাই, এতিয়া কেনেকৈ কি কৰিব, লোকেল মানুহে ইমান সহায় কৰিছে, আৰু কোনোবা চৰকাৰী মানুহ নাহে, কোনোবা মানুহে খবৰ বাতৰি নলয়, এয়া চাওক মানুহৰ অৱস্থা চাওক, আপোনালোকে চাওকচোন অৱস্থা কেনেকুৱা আছে, মানুহ এজন মানুহ মৰিলে বেমাৰত, ঔষধ নাই, একো নাই বস্তু, মৰিলে, ৰাইজে সহায় কৰিছে, চৰকাৰৰ পৰা কোনো এটা সহায় পোৱা নাই, ঘৰত সহ্য কৰিব নাই, পথাৰৰ মাজত কেনেকৈ সহ্য কৰিব, পানীৰ মাজত, এয়া চাওক পানী কেনেকুৱা, অলপ বৰষুণ দিছে, আজি ৰাতি বৰষুণ দিলে ক'ত থাকিব এইবিলাক মানুহ, চৰকাৰে এতিয়া আমিতো চৰকাৰক অনুৰোধ কৰি আছোঁ, আমি ৰাইজে অনুৰোধ কৰি আছোঁ, এই শিবিৰৰ মানুহে অনুৰোধ কৰি আছে, চৰকাৰেতো আমাৰ ফালে নাচায়তো, চৰকাৰৰ এটা অনুৰোধ জনালোঁ যে এতিয়া চাওক, নহ'লে বাৰিষা কালত মানুহ মৰি যাব গোটেইখিনি, এতিয়া যদি চাই চৰকাৰে ব্যৱস্থা কৰিব পাৰিব, এতিয়া আৰু বৰষুণ দিয়ে অকণমান বহুত মানুহ মৰি যাব, বেমাৰ আজাৰতো বহুত আছে, তেওঁ বেমাৰ আজাৰ বহুত আছে, আপোনালোকে চাওক বহুত মানুহ বেমাৰ আজাৰত আছে, এতিয়া এজন মানুহ মৰিলেতো। এইটো জাগা হ'ল দ জাগা, আৰু গোটেইকেইটা মানুহ 345 ঘৰ মানুহ আমি ইয়াত বহি আছোঁ, এই গোটেইকেইটা পৰিয়াল লৈ আমি ইয়াত, আমাক চৰকাৰে কিন্তু একো চকু দিয়া নাই, চৰকাৰে আমাক এক বোতল পানীও আমাক এতিয়ালৈকে দিয়া নাই, এইকেইটা মানুহে আমি দুখ চুখ কৰি পেলাই ইয়াৰ ৰাইজে, এই চাংমাজিৰ ৰাইজে আমালোকক অলপ চলপ খোৱা বোৱা দিছে, আজি 1 মাহৰ পৰা একদম খোৱা বোৱা মানে একোৱেই নাই, আৰু ইয়াতো এনেকুৱাও জাগা এইটো নিজৰ মানুহে নিজৰ কাম কৰি আছে, ইয়াত কামো হাজিৰা চাজিৰা একো নাই, এইবিলাক মানুহে যে ইয়া চাওক বোকাৰ তলত পৰি আছে বৰ্তমানে, কালি ৰাতিও ঘুমোৱা নাই, ল'ৰা ছোৱালী লৈ বহি আছে, আমালোকে কি কৰোঁ, ৰাতিপুৱা লাইন এই ৰাতিপুৱা যেতিয়া এই ঘৰত চবকেইটা ঘৰত পানী, তেতিয়া আমালোকে এইকেইটা মানুহ লৈ পেলাই আমি এই নালা খান্দি পেলাই পানীটো ওলাই দিছোঁ, এতিয়া এইফালে খোৱা বোৱা নাই, একফালে ঠাণ্ডাৰ কাপোৰ নাই, একফালে বেমাৰ, আৰু একফালে চাওক ল'ৰা ছোৱালী লৈ মানে কণ শিশুবিলাক খোজকাঢ়িব নোৱাৰে, গতিকে খোজকাঢ়াও নাই, খোজকাঢ়িবলৈ জেগাও নাই, খাবলৈও নাই, ঠাণ্ডাৰ কবলত মানে হ'বলৈও নাই, মানুহ বেমাৰ হৈ আছে, মানুহ মৰিও আছে, কিন্তু চৰকাৰে আমাক চকু দিয়া নাই, চৰকাৰে কৈছে, আমাক হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে 6 বিঘাকৈ মাটি দিব, আমাক সন্মানমতে ওলাই গ'লে, গতিকে আমাক এইটো সন্মান দিয়া আছে, আমি তেওঁলোকক সন্মান দিছোঁ, কিন্তু আমালোকক একো সন্মান দিয়া নাই, আমি মানুহ নাম গৰু ছাগলী কেয়াৰ কৰা নাই, আমিতো ভোটাৰ, এইটো অসমৰ মানুহতো আমি বাংলাদেশী নহয়, যদি আমি বাংলাদেশী হয় তদন্ত কৰি চাওক, তেওঁলোকে তদন্ত কৰি পেলাই আমালোকক বাংলাদেশত পঠাই দিয়ক, নহ'লে এনেকুৱা দুখিতম কেলে আমাক দিয়া আছে, চাওক আমালোকক তদন্ত কৰক, যদি আমি বাংলাদেশী হওঁ বাংলাদেশত পঠাওক, আৰু আসামৰ নাগৰিক হ'লে আমালোকক সংস্থাপন দিয়ক, চাওক এইবিলাক ল'ৰা ছোৱালীক আমাক মাদ্ৰাছা বন্ধ কৰিছে, স্কুল বন্ধ হৈ আছে, এইবিলাকতো এই ল'ৰা ছোৱালীবিলাক কি হ'ব, ডাঙৰ হৈ চোৰ ডাকু বনিব, তেতিয়া কি কৰিব, প্ৰশাসন দি পেলাই তেওঁ এনকাউণ্টাৰ কৰাব, সেইটো এটা আইন ওলাইছে তেওঁ, গতিকে আমি তেওঁলোকৰ ওচৰত অনুৰোধ, আমালোকক সংস্থাপন দিয়ক, আৰু নহ'লে নিজে তেওঁ অৰ্ডাৰ কৰক, এনেতো তেওঁ কৈ আছে এনকাউণ্টাৰ, আমালোকক এনকাউণ্টাৰ কৰি পেলাই মাৰি পেলাই দিয়ক, এইটো তেওঁৰ ওচৰত আমাৰ আহ্বান।